কুৱেশ্যন নম্বৰ 1 প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া মুক্তি পাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো 1935 চনত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি পাইছিল নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো ভাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰখনৰ নাম ভাইটি নেক্সট কুৱেশ্যন দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো হালধীয়া চৰায়ে বাওধান খায় নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো মলয়া গোস্বামী শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কুৱেশ্যন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো মনোমতী উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো চামেলি মেম চাহাব নেক্সট কুৱেশ্যন ৰঙা পুলিচ চলচ্চিত্ৰখনত কোনগৰাকী প্ৰসিদ্ধাই সাহিত্যিক অভিনয় কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো ছৈয়দ আব্দুল মালিক নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো অগ্নি স্নান নেক্সট কুৱেশ্যন অস্কাৰলৈ ভাৰতৰ পৰা প্ৰেৰণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নামটো কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো ভিলেজ ৰকষ্টাৰ্ছ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমৰ জাতীয় পক্ষী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো ৰাজহাঁহ অসমৰ জাতীয় পক্ষী নেক্সট কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ অপশ্যন চাৰিটা আছে শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন কদমকুলি কাৰ কবিতা পুথি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল নেক্সট কুৱেশ্যন অসমৰ জাতীয় গছ কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো হোলোং অসমৰ জাতীয় গছ নেক্সট কুৱেশ্যন অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক জনা যায় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ নম্বৰটো মদন কামদেৱ অসমৰ খাজুৰাহো বুলি জনা যায় নেক্সট কুৱেশ্যন গুমৰাগ কোন উৎসৱৰ নৃত্য ইয়াৰ অপশ্যন চাৰিটা দিয়া আছে শুদ্ধ এনসাৰটো কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন দেওলাংখুই উপন্যাসখন কোনে লিখিছিল ইয়াৰ অপশ্যন চাৰিটা আছে শুদ্ধ এনসাৰটো হ'ব ক নম্বৰটো ৰীতা চৌধুৰীয়ে দেওলাংখুই উপন্যাসখন লিখিছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ